Hello guys, welcome back to our channel Logical Experiment. আৰু guys আপোনালোকে জানে যে আমাৰ আহি আছে দেৱালী আৰু guys এবাৰ দেৱালীত আমাৰ চৰকাৰ তথা প্ৰশাসনে এটি কঠোৰ নিৰ্দেশ জাৰি কৰিছে যে আমি মানে দেৱালীত বেছিকৈ ফটকা তথা আমি মানে বায়ু প্ৰদূষণ কৰিব আমি নোৱাৰো। তো guys ইয়াৰ বাবে ফটকাও হিমান বজাৰত এতিয়ালৈকে উপলব্ধ হোৱা নাই। আমাৰ ইয়াত বৰ্তমানলৈকে ফটকা অহাই নাই নতুন নতুন। তো guys আমি আপোনালোকৰ কাৰণে এটি সহজ পদ্ধতিত মাথো এটি দিয়া চলেৰে এটি ধুনীয়া ফটকা বনাই দেখুৱাম। তো guys ফটকা মানে আমি কলগছ বুলি কম, ইয়াতে দেখা পাইছে নিশ্চয় স্ক্ৰীনত দেখাই দিছো। তো guys আমি সেই বস্তুতে বনাও, আমি ঘৰতে বনাইছো। তো guys বলক আমি আজি ভিডিওটো আৰম্ভ কৰো। আপোনালোকে প্লিজ এই ভিডিওটোৰ কাৰণে তলত যে লাইকৰ বাটনটো টিপি লাইক কৰি দিয়ক। তো guys বলক আমি আজি ভিডিওটো আৰম্ভ কৰো। আৰু আমি এই বস্তুটো কৰিবৰ বাবে এখন এনেকুৱা ধৰণৰ ডাঠ কাগজ লৈ লৈছোঁ, নিশ্চয় দেখা পাইছে। এখন আমি জেনেৰেল ডাঠ কাগজ লৈ লৈছোঁ। আপোনালোকে লৈ ল'ব পাৰে এনেকুৱা ধৰণৰ ডাঠ কাগজ এখন ল'ব আৰু লৈ পেলাই আপোনালোকে এনেকুৱা ধৰণৰ শংকু আকৃতি মানে অলপমান মেৰিয়াবলৈ চেষ্টা কৰিব আৰু মেৰিয়াই উঠি এনেকুৱা ধৰণৰ এটি শংকু আকৃতিৰ নিচিনা কৰি ল'ব। কৰি লোৱাৰ পিছত চাই থাকক আৰু কাটি পেলাই আমি মানে এনেকুৱা ধৰণৰ এটি বস্তু কৰি লৈছোঁ, নিশ্চয় দেখা পাইছে। এনেকুৱা ধৰণৰ আমাৰ এইটো হ'ব আৰু পৰ্যায়ক্ৰমে চাই থাকক, চাই নিশ্চয় ভাল পাব। আৰু গাইজ এতিয়া এই যিটো আমাৰ আমি এই কলগছডাল লৈছিলোঁ সেই তাৰ মানে সেই আকৃতিৰ তলৰ যিখিনি শংকু আকাৰ আছিল, যিটো বহল আছিল, সেই বহল আকৃতিৰ সম্পূৰ্ণ মানে খাপ খোৱাকৈ মানে এতিয়া আমি আৰু এখন এনেকুৱা ধৰণৰ প্লেট ঢাকি ল'ম, যাতে পিছত একেবাৰে দেখাত যাতে অলপমান ভাল দেখি আৰু যাতে খাপ খাই থাকে। তো গাইজ পৰ্যায়ক্ৰমে চাই থাকে। আৰু গাইজ এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে এই ঢাকনিখন, যাতে ইয়াত এনেদৰে খাপ খায়। তো গাইজ দেখা পাইছে এনেদৰে যাতে খাপ খায়, তেনেকৈ আমি ঢাকনিখন কাটি লৈছোঁ। আৰু গাইজ এতিয়া আমি এইখিনিত ব্লেক টিপেৰে ধুনীয়াকৈ গোটেইখিনি মিলাই লওঁ। আপোনালোকে চাই থাকক কেনেদৰে আমি কি কি কৰি আছোঁ। আৰু গাইজ ধুনীয়াকৈ যাতে এই ফাকখিনি যাতে মৰি যায়, অৰ্থাৎ এই যিটো যাতে বাখৰ যাতে ওলাই আহিব নোৱাৰে, তেনেদৰে আমি ধুনীয়াকৈ এইখিনি লৈ ল'ম। আৰু গাইজ ধুনীয়াকৈ আমি এইখিনি সেই কৰি লৈছোঁ আৰু দেখা পাইছে নিশ্চয় আমি ধুনীয়াকৈ এইখিনি মাৰি লৈছোঁ। আৰু ওপৰ পিনে আমি অলপমান ইয়াত কাটি দিম, যাতে বাখৰখিনি দিওঁতে সুবিধা হয়। নিশ্চয় দেখা পাইছে গাইজ, এনেদৰে আমি ধুনীয়াকৈ এইখিনি কাটি লৈছোঁ। আৰু গাইজ এতিয়া আমি ইয়াৰ পৰা বাখৰখিনি উলিয়াই ল'ম ধুনীয়াকৈ। এই দিয়া চলে আপোনালোকে দেখা পাইছে যিটো ফচফৰাছ থাকে, এই ফচফৰাছ অৰ্থাৎ আমি ইয়াত মছলা বুলি কওঁ দিয়া চলাইৰে, সেই মছলাখিনি আমি ধুনীয়াকৈ উলিয়াই ল'ম, চাই থাকক। আৰু গাইজ এয়া চাব পাৰে, যদি আপোনালোকৰ ওচৰত যদি এনেকুৱা ধৰণে প্লাছ থাকে, সেই প্লাছ থাকিলে বেছি ভাল, ইয়াৰ পৰা সহজতে গুড়িখিনি ওলাই আহে। প্ৰায় 3টামান দিয়া চলে আমি এনেদৰে উলিয়াইছোঁ। ইয়াৰ যিখিনি ফচফৰাছ আছিল, যিখিনি বাখৰ আছিল, গোটেইখিনি উলিয়াই আমি এনেদৰে লৈ লৈছোঁ। গাইজ দেখা পাইছে। আৰু এইখিনি আমি এতিয়া মিহি কৰিব লাগিব। দেখা পাইছে অলপমান ডাঙৰ ডাঙৰ হৈ আছে ইয়াৰ বাখৰবিলাক, এইখিনি আমি একেবাৰে গুড়া কৰি ল'ব লাগিব। তো গাইজ চাই থাকক, কৰি যাওক। আৰু গাইজ আমি গোটেইখিনি যিমান পাৰোঁ যিমান সম্ভৱত আমি মিহি কৰি লৈছোঁ। তো গাইজ দেখা পাইছে আমি এইখিনি মিহি কৰি লৈছোঁ। আৰু গাইজ দেখা পাইছে এইখিনি হ'ল আমাৰ দিয়া চলাৰ পৰা উলিওৱা মানে পাউডাৰ। আৰু এইখিনি চাব পাৰে, এইখিনি আমি মানে আপোনালোকৰ ঘৰত নিশ্চয় বেয়া আগৰ বোমা চমা থাকিব পাৰে, তাৰ পৰা এনেকুৱা ধৰণৰ গান পাউডাৰ উলিয়াই ল'ব। আমি ইয়াক বাখৰ বুলি কওঁ আমাৰ ইয়াত, আপোনালোকৰ পিনে কি বুলি কয় নিশ্চয় কমেণ্টত জনাব। এইখিনি আমি লৈ লৈছোঁ আৰু এইখিনি লৈ লৈছোঁ। ধ্যান ৰাখিব দুয়োটা বস্তু সমান হ'ব লাগিব, বা এই পাউডাৰখিনি অলপমান কম হ'লেও কথা নাই বা অলপ বেছি হ'লেও কথা নাই, কিন্তু দুয়োটাৰ মাত্ৰা সমান হ'লে ভাল হয়। আৰু এইখিনিক আমি এতিয়া মিক্স কৰিম, চাই থাকক। আৰু গাইজ এয়া ধুনীয়াকৈ দেখা পাইছে, এইখিনি আমাৰ এই বাখৰখিনি ধুনীয়াকৈ মিক্স কৰাৰ পিছত এনেকুৱা ধৰণৰ কালাৰ দেখা পাব, প্ৰস্তুত হৈ গ'ল, চাই থাকক। আৰু গাইজ যিহেতু আমাৰ বাখৰ ইমান নাই এই ইয়াত এনেদৰে ফিল কৰিবলৈ, তো গাইজ আমি ইয়াত এটি বুদ্ধি কৰি লৈছোঁ। কি কৰি লৈছোঁ, নিশ্চয় আমাৰ ইয়াত কাগজ আছিল, কাগজখিনি আমি প্ৰায় ইমান মানলৈকে আমি ইয়াত মানে ফিল কৰিম। তো গাইজ দেখা পাইছে ইমান মানলৈকে আমি কাগজখিনি ফিল কৰি ল'ম। তাৰে ওপৰখিনি মানে বাৰুদখিনি ইমান মানলৈকে থাকিব, তেতিয়া মানে বাৰুদখিনি ওপৰতে জ্বলি যাব আৰু তাতে অলপ মজবুত হয় বস্তুখিনি, যাতে তলত বাখৰখিনি পৰি নাথাকে আৰু ওপৰলৈ উঠি অহাত মানে ডিষ্টাৰ্ব নহয়। তো গাইজ আমি এইখিনি মানে এই বাখৰখিনি দিয়াৰ কাৰণে আমি এনেদৰে কাগজ ইয়াত সোমাই দি আছোঁ, আপোনালোকেও নিশ্চয় দিব পাৰে। এই বাখৰখিনি ইয়াত দিবলৈ আমি সাজু হৈছোঁ। তো গাইজ দেখা পাইছে এই বাখৰ যিখিনি আছিল, বাখৰখিনি আমি ইয়াত ধুনীয়াকৈ দি দিম, চাই থাকক।
যা যোগাৰ কৰি দিছোঁ আৰু গাইছ এতিয়া আমি এই বস্তুটো ফুটাই দেখাম এতিয়া অলপ বহৰ হৈ আছে আমি ৰাতি কৰিবলৈ খোজা নাই কাৰণ আমাৰ কেমেৰা বেয়া গতিকে বলক আমি বস্তুটো সোনকালে কৰোঁ আৰু দেখিলে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে ভিডিঅ'টো চাই নিশ্চয় আমোদ পালে আৰু গাইছ এইটো যদি আপোনালোকে ঘৰতো কৰিব পাৰিব কিন্তু সৰু ল'ৰা ছোৱালীবিলাক কৰিবলৈ নকৰোঁ এইটো ৰেকমেণ্ড নকৰোঁ গতিকে আপোনালোকে নিশ্চয় এইটো কৰি ভাল পাব আৰু গাইছ এইবাৰ ইমান এটা ওপৰলৈ নুঠিল যিটো মানে বহুত দামী দামী ফটকা উঠে 80 টকীয়া 200 টকীয়া ইমান বহুত ওপৰলৈ উঠে কিন্তু এইটো আমি জেনেৰেলি যাতে বায়ু প্ৰদূষণো ইমান নহয় আৰু যাতে ফুটাইও ভাল লাগে যিহেতু ঘৰত কৰা বস্তু তো গাইছ আজিলৈ এইখিনি আহি আছোঁ একটা নতুন ভিডিঅ'ত আৰু যদি আপোনালোকৰ কাৰণে কিবা যদি বনাব লাগে তেনেহ'লে প্লিজ কমেণ্ট বক্সত জনাব কি ভিডিঅ' কেনেকুৱা ধৰণৰ বনাব লাগে তো আহি আছোঁ একটা নতুন ভিডিঅ' তেনেহ'লে ইয়াতে ৰাখি জয় আই জয় অসম সেই গেছ ভিডিঅ'টো শেষ কৰাৰ আগত দুটামান কথা কৈ দিওঁ কাৰণ আহি আছে আমাৰ দেৱালী আৰু দেৱালীলৈকে মাত্ৰ দুদিন মাজত সময় আছে আৰু গাইছ এই দুদিনৰ ভিতৰত আপোনালোকে ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিয়ক কাৰণ বস্তুটো আপোনালোকে বনালে নহয়তো ওচৰ চুবুৰীয়া বনাব লাগে তো গাইছ নাইনচাফি নকৰিব প্লিজ বেলেগলৈকে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে কাৰণ তেওঁলোকেও যাতে বনাব পাৰে এইটো বস্তু আৰু যাতে এইবাৰ যিমান পাৰে ইমান ফটকা তথা বম বাহিৰৰ পৰা অনা বা দোকানৰ পৰা কিনা যাতে বৰ্জন কৰে কাৰণ এইবোৰ সকলোবোৰ আহে আমাৰ চাইনাৰ পৰা আৰু চাইনাৰ পৰা অহা বস্তু আমি সকলোৱে বৰ্জন কৰিব লাগে ইতিমধ্যে গমেই পাইছে কি হৈ আছে আমাৰ সীমান্তত গতিকে গাইছ তেনেকুৱা নকৰিব যদি বোমা বা ফটকা ফুটাৰ যদি আপোনালোকৰ ইমান হেঁপাহ তেনেহ'লে প্লিজ যাতে গাইছ ঘৰত এনেকুৱা কাৰ্য কৰিব পাৰে অৰ্থাৎ এনেকুৱা ধৰণৰ ফটকা ঘৰতে বনাব পাৰে তো গাইছ এইবাৰৰ দিৱালীটো অলপ বেলেগতকৈ বেলেগ দিৱালী হ'ব তো গাইছ ছেফ দিৱালী হেপী দিৱালী সকলোকে দেৱালীৰ শুভেচ্ছা আছিলোঁ তো গাইছ আজিলৈ এইখিনি নমস্কাৰ